Good morning, everyone. I have withdrawn this 15,000 rupees just now. As you can see, the ATM behind me, and this entire amount will be spent for charity. And this time I must thank my friend Biswajit. Biswajiতৰ অবিহনে হয়তো মই আজি ইমানখিনি অকলেই কৰিব নোৱাৰিলোহেঁতেন। So thank you. আৰু এইখিনি আমি বজাৰ কৰিম আৰু এই বজাৰখিনি আমি পেৰেণ্টলেছ ষ্টুডেণ্টছৰ বাবে কিমানখিনি সহায় কৰিব পাৰোঁ। বিশেষকৈ গ্ৰচাৰী বজাৰবিলাক হৈ গৈছে। The total amount is 3,880. So আমি এইটো এমাউণ্ট দি লৈছোঁ। সেইটো ছাতিও লৈ যাম, সেই জামিতি দিয়ক, ছাতিকেইটাও দিয়ক। আমি যিখিনি বস্তু চাইছোঁ চব লৈ যাম। বজাৰত গ'লে 300 টকা ল'ব। সেই ল'ৰা ছোৱালী কেইজনৰ কাৰণে কাপোৰ লৈছোঁ বিশেষকৈ। কাপোৰখিনি গোটেইখিনি পেকিং হৈ গ'ল, প্ৰায় 9-10 যোৰমান কাপোৰ আছে। এইটো এটা আপোনালোকে নিশ্চয় পৰিয়ালটো চিনি পাইছে। এই পৰিয়ালটোত আমি খন্তেক দিনৰ আগতে ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, নুৰেন আৰু ভণ্টি আৰু মোৰ মামা। ভণ্টিহঁতৰ কাৰণে আমি বিশেষকৈ বিহু কাপোৰ এযোৰ আনি দিছিলোঁ। চাওঁ ধৰাচোন নেকি, হ'বনে নহ'ব? নুৰেনৰ কাৰণে এইটো হ'বনে? বেছি ডাঙৰ হৈ গ'ল। এইটো ভাল হৈছে বেগটো। নুৰেনৰটো ডাঙৰ, এইটো পাৰিবা তোমাৰ কৰিবা, হ'বগে নাই এইটো? হে হ'বগে? তোমালোকে এইখন বহি হ'ব নাই নুৰেন? এনেকুৱা বহি আৰু এনেকুৱা বহি লাগিলে তুমি মোৰ ওচৰত যাবা দেই। অকল বহি লাগিলে মোক ক'বা, বহি ক'লো। জ্যামিতিটো চোৱা, ব্ৰাছ এডাল থৈ ল'বা। কলগেটটো ইয়াতে থৈ দিওঁ এতিয়া। একচুৱেলি সহায় বুলি নহয়, একচুৱেলি আমাৰ যিটো নিজৰ প্ৰতি থকা এটা প্ৰতিশ্ৰুতি। আৰু ইলেকশ্যন গ'ল, আমাৰ কাৰণে কাৰোবাৰ পৰিয়ালৰ কাষ চপাটো আমাৰ কাৰণে এতিয়া জটিলতাটো কমিলে আৰু নহ'লে আগতে কাৰোবাৰ পৰা দুই এটা প্ৰশ্নও শুনিব লগা হৈছিল। কণী প্লেটটো ইয়াতে থৈ দিওঁ, চিৰাখিনি ইয়াতে থৈ দিওঁ। আমি ইয়াতে থৈ দিছোঁ দেই, তেল আৰু পিঁয়াজ আলুবোৰ ইয়াতে থৈ দিওঁ। ব্যক্তিগতভাৱে যিখিনি পাৰিছোঁ, কাৰোবাৰ সহযোগত আমি কৰিছোঁ। চাওঁ ল'ৰাকেইটাই ভালকে যাতে ভৱিষ্যতটো হয়। ভণ্টি, তোমাৰ বেগটো পচন্দ হৈছে নাই? কাপোৰটো লাগিছে, কাপোৰটো ভাল লাগিছে, ছাতিটো লাগিছে, ভাল লাগিছে। ভালকে পঢ়িবা দেই। আমি মাজে মাজে আহি থাকিম। মামা কিবা ক'ব? কিন্তু ক'ম, ল'ৰা ছোৱালীকেইটা আপোনাৰ ওপৰতে ভৰসা। ধন্যবাদে এতিয়া সহায় সুযোগ কৰিছে, এইকেইটা বস্তু বিতৰণ কৰিছে, মোৰ বহুত মনত ভাল লাগিছে। হ'ব হ'ব, তেতিয়াহ'লে আমি এইটো পৰিয়ালৰ পৰা বিদায় মাগিছোঁ, কাৰণ আমি বহুতখিনি পৰিয়ালক এতিয়াও বিশেষকৈ সহায় বুলি নহয়, বহুতখিনি পৰিয়ালৰ ওচৰলৈ যাম, বিশেষকৈ যাৰ নেকি মাক বা দেউতাক ঢুকাইছে। আমি মাত্ৰ বুজাবলৈ বিচাৰিছোঁ, সিহঁতৰ লগত আমি প্ৰতিটো ক্ষণতে আছোঁ। তাৰ বাহিৰে এইটো কোনো ধৰণৰ সাহায্য বা কিবা নহয়। ক্লাছ 10 এইটো হ'ব। এইটোহে তোমাৰ হ'বগে ন? এল চাইজৰে হ'লেও তাৰমানে এল চাইজৰ ডাঙৰ লাগিব ন? এই ইয়াত অলপ সেই বস্তু আছে, থৈ দিব। খালে থাকক দিয়ক, আমি গৈ থাকোঁ, দেৰি নকৰোঁৱে। হ'ব, বহি নাথাকোৱে। বাণীকান্তহঁতৰ ঘৰত আমি আছোঁ, এইখিনি বস্তু দি যাওঁ। এইকেইটা বেগ দি পঠাইছিলে। আপুনি বেগকেইটা চোৱাচোন। এইটো তোমাৰ কাৰণে সৰু হ'ব নেকি? এইটো সৰু হ'ব, ডাঙৰ বেগ আছিলে আকৌ ঘৰত। ইয়াৰ কাৰণে হৈ যাব ন? তোমালোকে এইকেইটা জ্যামিতি বক্স থৈ ল'বা দেই। এয়া টুথপেষ্ট আৰু তোমাৰ পেঞ্চিল, আৰু ইয়াত অলপ বজাৰ আছে। এইখিনি কি দিছে? এইখিনি চিৰা আছে, ইয়াতে এইটো গাখীৰ আছে, এইটো এটা গাখীৰ আছে, এইখিনি পিঁয়াজ আছে, এইটো আলু, ইয়াত তেল, আৰু এইখিনি কণীখিনি আছে। বাৰু যি কি নহওক, এইটো বাণীকান্তহঁতৰ পৰিয়াল আছিল, আৰু বাণীকান্ত বৰ্তমান ঘৰত নাই। এয়া বাইদেউৰ হাজবেণ্ড ঢুকোৱাৰ বাবে বাইদেউ এতিয়া ইয়াতে থাকে, নপথাৰত থাকে, আৰু কণমানি দুজনী। আমি কাপোৰ দুযোৰ আনিছিলোঁ, কিন্তু এটা কাপোৰ অলপ সৰু হৈ গ'ল, তো আমি এইটো আকৌ এক্সচেঞ্জ কৰি দিম। চ' তেনেকুৱা, ইয়াৰ কোনো ধৰণৰ সহায় নহয়, এয়া আমাৰ নিজৰ প্ৰতি এটা প্ৰতিজ্ঞা। আৰু এতিয়া আমি আছোঁ সমুজ্জ্বলহঁতৰ ঘৰত। হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট আছিল, যে প্ৰায় 12 বছৰমান খুৰীয়ে স্বামী নোহোৱাকৈ এইখন পৰিয়াল চলাই আছে। আপোনালোকে আগৰ ভিডিঅ'টোতে গম পাব। আৰু এই বিশেষকৈ বিহু বজাৰ বুলি নহয়, অকণমান কাটচিত আমি কিবা এটা সমুজ্জ্বলে যাতে পঢ়িবলৈ আৰু উৎসাহ পায়, মাত্ৰ সেই উদ্দেশ্যেৰে আমি এই পৰিয়ালটোলৈ আহিছোঁ। সমুজ্জ্বললৈ আমি এটা বেগ আনি দিছোঁ। সমুজ্জ্বল হ'ব নাই? হ'বগে? হ'বগে।
ঠিক আছে বহি কলম লাগিলে তুমি মোক কণ্টেক্ট কৰিবা দেই বহি ঠিক আছে এই মানে কেতিয়াবা স্কুল গ'লে ইউজ কৰিব পাৰিব সেইটো এই তেলটো থৈ দিব এইটো আলুটো থৈ দিব সৰু সুৰাকৈ আৰু বিহু বজাৰ আপুনি এতিয়া অন্ততঃ এইখিনি চিৰাখিনি থৈ দিব সেয়া সেইটোৱে আৰু আমাৰ অহা উদ্দেশ্যটো এইটোৱে যে আমি এনেকুৱা ধৰণৰ পৰিয়ালক অকলে এৰিবলৈ বেয়া পাইছোঁ গতিকে অনুৰোধ কৰিছোঁ আপোনালোকে যদি পেজটো ফ'ল' কৰি দিয়ে আমি আৰু পৰিয়ালৰ কাষলৈ যাব পাৰিম বিহু বুলি ৰঙালী বিহু বুলি শুভেচ্ছা জনাইছে আৰু সেইটোৱে ধন্যবাদ থাকিল গুড মৰ্ণিং আপোনালোকে চবেই অপেক্ষা কৰি থকা আপোনালোক সকলোৱে অপেক্ষা কৰি থকা মোৰ লগৰজন বিশ্বজিৎ সোণোৱাল যিজনে নেকি ফাইনেন্সিয়েলি মোক হেল্প কৰি আছে মই এই চেৰিটিৰ কামখিনি কৰাৰ ক্ষেত্ৰত আৰু এইজন মোৰ লগৰ বিশ্বজিৎ নমস্কাৰ সকলোকে একদম আমি ল'ৰালি কালৰ পৰা একেলগে থকা দুলীয়াজানত তেওঁ বিজনেছ সূত্ৰে থাকে আৰু মানুহ যেনেকুৱা ডাঙৰ এখেতৰ দিলো তেনেকুৱা ডাঙৰ বহুত হেল্প কৰিছে আৰু মই নাজানো এইবোৰ বস্তু ভৱিষ্যতে মই কেনেকৈ এখেতক পৰিশোধ কৰিম আৰু থেংক ইউ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছে আৰু এখেতৰ স্বাস্থ্য ভালে থাকক আৰু এখেতৰ ৱাইফৰ এটা বিশেষ ভাল খবৰ আছে তালৈও আপোনালোকে প্ৰাৰ্থনা কৰিব আৰু কিবা এষাৰ বিশ্বজিতৰ মুখৰ পৰা শুনি লওক নাই আচলতে আমি কিবা এটা কৰাৰ আগত ইয়াকে চিন্তা কৰোঁ সদায় ইয়াৰ পৰা ভাল কাম কৰি আহিছে তো এইদেশে ক'লোঁ যে আমি অকণমান ইয়াৰ মানে কি কয় এইটো মানে আমি অকণমান ইয়াৰ লগত লগ দিব বিচাৰিছোঁ আৰু সেইটো কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু যোনে যোনে পাৰে আগবাঢ়ি আহিব লাগে ভাল কামত হয় নাই সেয়াই আৰু বিশাল মনৰ অধিকাৰী এখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু সহায় কৰি যাম এখেতৰ পৰিয়ালটোকো মই চিনাকি কৰাই দিম কিন্তু সময় লাগিব এখেতৰ সময় খুব নাথাকে মই এখেত বুলি এইকাৰণে কৈছোঁ ভিডিঅ'ৰ কাৰণে কৈছোঁ আদাৰৱাইজ আমি তই মইকৈ কথা পাতোঁ ইয়াৰ ফেমিলিটোকো লগ কৰাই দিম মই দুলীয়াজানত থাকে সকলোৱে প্ৰাৰ্থনা কৰিব ইহঁতৰ সকলো পৰিয়ালে যাতে ভালকৈ থাকে আৰু ভাইটি ভণ্টিখিনি কৈছোঁ যিসকল ভিডিঅ'ত আহিছিলা এজন বিশ্বজিৎ মামা নমস্কাৰ দেই